নমস্কাৰ মই এটি কবিতা পাঠ কৰিবলৈ লৈছোঁ কবিতাৰ লেখক আমাৰ সকলোৰে পৰিচিত লেখক কবিতাৰ সাধক শব্দৰ সাধক যতীন মিলি ছাৰৰ জুহালৰ জোন কবিতা পুথিখনৰ এটি মোৰ ভাল লগা কবিতা যন্ত্ৰ কবিতাৰ শিৰোনাম যন্ত্ৰ ব্যস্ততাৰ উজুহাতত মানুহবোৰ হৈ পৰিছে যন্ত্ৰ মগজুত হাৰ্ডৱেৰ ছফ্টৱেৰ ডিস্ক লগাই সলনিকৈ নচুৱাইছে মনৰ মাউচ আচলতে কোনো মানুহেই যন্ত্ৰ নহয় এছাম অভিজাত শ্ৰেণীয়ে দি লোৱা এটি জনপ্ৰিয় অসুখ জীৱনটো নহয় এখন লিটমাছ পেপাৰ নহয় অম্লক্ষাৰৰ সম্পৰীক্ষা ইচ্ছা কৰি ৰঙা কলিজাখন নীলা কৰিব নোৱাৰি সাগৰৰ নীলাত ডুবাই মাথো আঁকিব পাৰি ভাল পোৱাৰ অলেখ আল্পনা ব্যস্ততাৰ বাবে বিচ্ছিন্ন ঘৰ সমাজ সজ্জন বৃদ্ধাশ্ৰমত অহিতিপৰ আইৰ কেকনি পঢ়া টেবুলত মাজনীৰ টোপনি বঙহিৰ বাৰম্বাৰ আন্তৰিক নিমন্ত্ৰণ অথচ খবৰ ল'বলৈ নাই আহৰি কাৰ বাবে এই ব্যস্ততা পিতাইৰ ঘামৰ মূল্য ক্ষণে ক্ষণে কেৱল উদযাপিত বিলাস ভাৱনাপূৰ্ণ জীৱন সাদৃশ্য তাতেই তামোলৰ পিকৰ পৰা তুলি অনা যেন এখন ৰঙা কলিজা স্নেহ সম্পৰ্কৰ বান্ধোনত পলে ফানি সোণ ধপাতৰ ৰং হৈ জিলিকি থাকে চকুৰ বেৰত যন্ত্ৰ ধন্যবাদ